নমস্কাৰ অসমীয়া টেকনিক্যাল ইউটিউব চেনেল আপোনালৈ আপোনালোক সকলোকে স্বাগতম আমি আজি এই ভিডিঅ'টিত বাক্সা জিলাৰ ডিসি অফিসত ওলোৱা জুনিয়ৰ এসিস্টেন্ট পদসমূহৰ বিষয়ে আলোচনা কৰিম বাক্সা জিলাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত 11টা জুনিয়ৰ এসিস্টেন্ট পদৰ বাবে আবেদন বিচৰা হৈছে তাৰ বাবে অন্তিম তাৰিখ 22 জুন 2018 নিৰ্ধাৰণ কৰা হৈছে ইয়াৰ পদটো হৈছে জুনিয়ৰ এসিস্টেন্ট ইয়াত টোটেল 11টা পোষ্ট আছে যাৰ আনৰিজাৰ্ভ ক্যাটাগৰীত 8টা ওবিসি এমওবিসি এটা এসসি এটা এসটি আৰু ফিজিক্যাল হ্যান্ডিক্যাপৰ বাবে এটা সংৰক্ষিত পোষ্ট আছে এডুকেশন কোৱালিফিকেশন অৰ্থাৎ শিক্ষাগত অৰ্হতা must have completed bachelor degree from any recognized university board অৰ্থাৎ যিকোনো bachelor degree ধাৰিয়ে এই পদটিৰ বাবে আবেদন কৰিব পাৰিব অপচন বি লগতে minimum 6 months diploma in computer application from a government recognized institute অৰ্থাৎ কোনো government recognized instituteৰ পৰা কমেও 6 মাহৰ এখন কম্পিউটাৰ সাৰ্টিফিকেট থাকিব লাগিব অৰ্থাৎ এই পদৰ বাবে প্ৰাৰ্থীসকলৰ বয়স 18 বছৰতকৈ কম হ'ব নোৱাৰিব আৰু 44 বছৰতকৈ বেছি হ'ব নোৱাৰিব এপ্লিকেশন ফিজ ইয়াত কোনো ধৰণৰ এপ্লিকেশন ফিজ নিৰ্ধাৰণ কৰি দিয়া হোৱা নাই অৰ্থাৎ এই পদৰ বাবে কোনো ধৰণৰ ফিজ আপুনি জমা দিব নালাগে হাউ টু এপ্লাই এই পদটিৰ বাবে আপুনি অফলাইন এপ্লাই কৰিব লাগিব আপোনাৰ প্ৰয়োজনীয় সকলোখিনি নথিপত্ৰ লৈ আপুনি জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ সেন্ড কৰিব লাগিব পোষ্টেল যোগে এড্ৰেছটো হৈছে অফিস অফ দা ডেপুটি কমিশনাৰ বাক্সা মুছালপুৰ পোষ্ট অফিস মুছালপুৰ ডিস্ট্ৰিক্ট বাক্সা পিন নম্বৰ 781372